So hey guys, good morning. I hear মই পাপু ভাই. তো guys, আজি মই নতুন কাপোৰ চৰ পিন্ধি আছো মানে বাগাছৰ পৰা উলাই আনছো নতুন কাপোৰ নহয় দ. নতুন কাপোৰ পিন্ধি নকপো মানে হেজৰ পুৰণা আছিল কিন্তু বাগাছৰ পৰা উলাইছো যেটো নতুন বুলে কৈছো মই. তো guys মানে আজি ইমোশনাল হৈ গৈছো ৰাতিপুৱা কি জানে না guys? আজি মানে ভুটান যাম আপোনালোকে গমে পাইছে থাম্বনেলৰ টাইটেল চাই পেলাই ড্ৰেছ চাইও গম পাইছে guys. তো ভুটান যাবলৈ ৰেডি হৈ আছো আৰু অকল মই না যাও মোৰ লগত মোটামুটি 7-8 মান লৰা যাব. তো যাও বঢ়িয়াকৈ ব্লগ চক বনাম চাৰি পো গাইজ মজা হ'ব যাইছে ট্ৰিপটো যেহেতু ইণ্টাৰনেশ্যনেল ট্ৰিপ মানে বেলেগ এখন দেশত যাম এটা সপোনো আছিল সৰুৰ পৰাই বেলেগ এখন দেশ ফুৰৰ তো ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড গোটাখিনি লৈ গৈছোঁ যদি আৰু সোমাব তেন্তে বৰ দিগদাৰ হৈ যাব গাইজ আৰু এইফালে ৰাজু আছে এক মোটামুটি 8 ঘণ্টামান বেছি ৰখছোঁ দে তোক বেছি ৰখছোঁ তই কিয় লাজ কৰি আছ এইবিলাক জোতা সূতা লৈ লৈছোঁ নতুন নেকি নতুন না পুৰণ নো কমেণ্ট বুলি কওঁ চকুৰে লেন লগা হৈছে কৈছে তো যো এটা দেৰি হৈ থাকিব 9টা বাজিলে গাইজ বঢ়িয়াকৈ ওলাই ল'লোঁ আমি আৰে বল বঢ়িয়াকৈ ওলাইলোঁ এফালে মই ৰাজু এটি বহি লৈছোঁ গাইজ আৰু এফালে আগত বঢ়িয়াকৈ চাই আছে এই হৌ ভুটান ইণ্টাৰনেশ্যনেল ট্ৰিপ গাইজ আৰু বিশ্বাসে হোৱা নাই গাইজ বেলেগ এখন দেশত যাই আছোঁ আৰু 3খন হ'ল বাইক দুটা বহি লৈছোঁ 6 জন চলি আৰু এফালে পিকনিকৰ পাছ যাই আছে কিন্তু আমি আজি পিকনিক খাব নাযাওঁ আমি যাম বিদেশত আৰু গাইজ বেছি দূৰ নাই ভুটানক লাগি হাত দেখি গৈছোঁ আমি এই চকপাৰ এটা জেগা পালোঁ এটা চাহ তাহ অলপমান খাই লওঁ পুৰৰ পৰা একো নাই নাই গাইজ ভোক লাগি গৈছে আৰু এইফালে এন্ধাও ৰখি গৈছে বঢ়িয়াকৈ বাবা আৰে কিন্তু বম ষ্টাইলত আছে ৰাইডো দা দিছে আৰু এখন নতুনত চাহ তাহ অলপমান খাই লওঁ গাইজ তো বঢ়িয়াকৈ চাহ তাহ খাই আছোঁ আমি এতিয়া গাখীৰ চাহ লৈছোঁ আৰু কেনেকুৱা মনো দা বঢ়িয়া না গাখীৰ চাহ লৈছোঁ আৰু ৰাজু আছে বঢ়িয়া কালভাৰ কোনে লৈছে কালভাৰো ভাবি কোনোবাই তো চাহ তাহ খাই ল'লোঁ এতিয়া বঢ়িয়াকৈ যাই থাকোঁ চেৰেক বল এতিয়া তোৰ এখন নেকি হাম্বাৰ এই এতিয়া অকলে 5 বাৰ মুতিয়ে তই এই খচ্চৰ আৰু আমি চাহ বাগানৰ মাজে মাজে যাই আছোঁ চাওক দিছ ইজ আছাম ইণ্ডিয়া আৰু এগলা চাহ বাগানৰ পুলি ৰুচি আৰু এনেকৈ হাইপুতিৰ মাজেৰে আহি পালোঁ আমি ভূটান মানে পনাই পামেই আৰু গাড়ী আৰু দেখা পাইছোঁ আৰু ভূটানৰ গাড়ী ৰঙা নাম্বাৰ প্লেট ফাইনেলি আহি পালোঁ আমি ভূটান বৰ্ডাৰ সপোনৰ দেশ আৰু এফালে ইণ্ডিয়া আৰু গেটটো সেইটো চাইডে ভূটান এতিয়া লাইন পাতি আছোঁ ৰ'ব বাছটো ল'ব লাগিব না ডাইৰেক্ট আহি পালোঁ আমি ভূটান আৰু এই বৰ্ডাৰ গাইজ গেছ নিবে আনছি ৰখি আছোঁ পাছৰ কাৰণে ৰখি আছোঁ আমি আৰু লাইন চাকে বঢ়িয়াকৈ 5 লৈ ল'লোঁ আৰু চাওক 5 দি দিছি এতিয়া টেনশ্যন নাই গাইজ আৰু গাড়ীখন যিহেতু মোৰ লাইচেঞ্চ জমা দি আছে গাড়ীখন ময়ে চলাব লাগিব এফালে ৰাজু আছে আৰু চাওক এইটো হৈছে ভূটানৰ গেট দিছ ইজ দ্য ভূটান বৰ্ডাৰ আৰু ভালকৈ ভিতৰত সোমাই নাই এনেদৰে ফটো উঠা ষ্টাৰ্ট হ'লেই কি হ'ব মানে গাইজ আৰু এইটো ভূটানৰ ৰজা নেকি ৰজাৰ পৰিয়াল চাগে এইটো ভূটানো আছোঁ বিশ্বাসে নাই কি কম আৰু জানে ইয়াতে ৰজাৰ ৰাজত্ব চলে ৰজাৰ শাসন চলে ইয়াতে কোনো ধৰণৰ মন্ত্ৰী চন্ত্ৰীৰ মানে শাসন নচলে ইয়াতে অনলি ৰজা জেগাগিলা ইমান ধুনীয়া জেগা কি কম মানে আৰু ইয়াতে অক্সিজেন লেভেলটো বহুত বেছি মানে উৱা কালি হ'ল লগ অক্সিজেন পাই যায় আৰু যাওক কি মজা জেগা আৰু ভিতৰত তুমি এনেকুৱা লাগছি জানো ফিল্ম চিটি দে আছোঁ ফিল্ম শ্বুটিং কৰা জেগা আন লাগছি এনেকুৱা চাফা মানে গাইজ কি কম আৰু এইফালে তেল ডিপু আছে কিন্তু তেলটো অলপমান দেৰিকৈ ভৰাম আগে জেগাগিলা চাই আহোঁ ভূটানৰ জেগাগিলা ইমান ধুনীয়া চাফ চিকুণ গাইজ কিন্তু আমাৰ ইণ্ডিয়াৰ জেগা বহুত লেতেৰা বেয়া লাগে
ইণ্ডিয়াৰ জাগাগিলা কি মজা জাগা ইমান চাফ চিকুণ আৰু ইমান ডিচিপ্লিনত থাকে বান্দৰ আছে কিবা এটা বেলেগ ফিলিংছ আহি আছে ইণ্ডিয়াৰ বাহিৰত আছোতো আৰু এটা কথা জানি ভাল লাগছি মানে বোলে তম্বাকু এলাও নাই সুন্দৰ কথা ফোন ফোন নালাগে দেই এতে আগত যাব দিব না আৰু এই এটা মন্দিৰ বোলে মন্দিৰ নে কিবা এইটো অলপ মনস্ত্ৰী কিবা ভিউ চাকৰ পৰা ভিউ আৰু ভূটানত যিহেতু পাহাৰ এৰিয়া বেছি তো তাতে মানে বৰষুণ আহিয়ে থাকে আৰু চাওক এইটো কি ধুনীয়া এটা মন্দিৰ মনেস্ত্ৰী কেনেকুৱা অনুভৱ ইণ্ডিয়াৰ বাহিৰত আছা এতিয়া বৰ্তমান দিছ ইজ ভূটান ফিলিংছ জুই হিট হৈ আছে আৰু এইটো কি বুদ্ধিষ্ট ন বুদ্ধিষ্ট মন্দিৰ বুদ্ধ মন্দিৰ ভূটানত স্পেচিয়েলি বুদ্ধৰ কাৰণে বিখ্যাত আৰু বুদ্ধৰ কাৰণে বিখ্যাত সঁচাকৈ আৰু গাইজ ভূটানক আছোঁ যিহেতু তেল নভৰাকৈ গেলি কেনে কথা হ'ব এইটো তেলৰ দাম যিহেতু এটা কমেই তেল চেল ভৰালেও যিহেতু ভূটানত তেল দাম কম তাতে মানে তেলৰ দাম ইমানেই কম 61 টকা লিটাৰে আমাৰ তাতে 97 90 মানে আমি ভূটানৰ এটা কোণাত দি আছোঁ এটা কোণাৰো এটা কোণাত ভূটান বৰ্ডাৰৰ পৰাই মানে 4 কিলোমিটাৰ মান এই ভিতৰত যাব দিছে আৰু তাতকৈ যদি বেছি দূৰ যাব দিলে হয় তেতিয়াহ'লে আৰু ভাল লাগিল হয় যিখিনি চাইছোঁ ধুনীয়া লাগছে একদম আৰু এইখিনি জেগা হ'ল মাৰ্কেট এৰিয়া ইয়াতে থাকিলে অলপমান বিদেশত থকা ফিলটো পায় আৰু এইখিনি জেগাত অলপমান বিদেশত থকা ফিলিংছটো পায় এই চব্জিৰ দোকান নো এন্ট্ৰি ছাৰ হয় হোৱায়ো যাওঁ নো এন্ট্ৰি হোৱায়ো যাওঁ নো এন্ট্ৰি এফালে নো এন্ট্ৰি আৰু এইফালে ভূটানৰ আইতাই ৰ'দ পৰি আছে আইতাই নে ককাই এইফালে কমলাও বিক্ৰী কৰি আছে আৰু এইটো ইণ্ডিয়ান তেলটোত নেকি ইণ্ডিয়ান অইল বুলি লেখা আছে এখন ষ্টেডিয়াম ভূটানৰ ষ্টেডিয়াম আৰু এইখন চাওক কি ধুনীয়া এখন দলং অলপ বেলেগ ষ্টাইলৰ নে কিবা গিজ চিৰিজো দিয়া আছে কি বেয়া স্প্ৰিং টাইপ নেকি আৰু এইগিলা আছে ভূটানৰ আপি বা বেলেগ দামত থাকে আৰু ইয়াৰে প্ৰায় দোকানত এনেকুৱা লোকেল মদ পায় বিয়াৰ মদৰ বটলগিলা চাওকচোন কি সুন্দৰভাৱে সজাই থৈছে আৰু এই মাল এটা লৈ লৈছোঁ মানে কেপি কেনে এই জুচ এই এটা বস্তু ল'লোঁ মানে এইটো বোলে ভূটানৰ কিবা লোকেল বস্তু এইটো খালে কিবা মাকৰে হোৱা লাগছে আকৌ চেজ নাই কি বেয়া লগাইলে হা মেম आपको मिलकर अच्छा लगा थैंक यू मैम थैंक यू तो मोर चैनल सब्सक्राइब कर दिलो थैंक यू हाँ ये আৰু ইয়াৰে দোকানগিলাত মানে আমাৰ ইণ্ডিয়াৰ পৰা যিখিনি বস্তু যায় সেইখিনি বস্তুৰ দাম বেছি 5 টকা মানকৈ বেছিকৈ লৈ ফাইনেলি এটা ডেষ্টিনেশ্যনত আহি পালোঁ আমি কম গাইজ এইটো জেগা দিছ ইজ ডেষ্টিনেশ্যন কমপ্লিট দিছ ইজ ভূটান আজি ভিডিঅ'টো অলপমান দীঘল হৈছে উপায় নাই গাইজ চাই থাকক এখন বাহিৰত দেখো থৈছোঁ ইণ্ডিয়াৰ বাহিৰত তো চাই থাকক ভিডিঅ'টো কি দেখাব পাইছোঁ গম নাপাওঁ দেখাইছোঁ আৰু যি পাৰোঁ আৰু গাইজ 1 মিনিট ৰহ মই এটা কথা কৈ লওঁ মানে দুটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ ভূটান দাই কিন্তু মাৰ্কেট এৰিয়াত এটা ভিডিঅ' বনাব খুজিছিলোঁ কিন্তু সোমাব নেদিলাক বেছি সেইকাৰণে আৰু কিমান দেখাব আৰু মাৰ্কেট ঘূৰিব নেদিলাকে বেছি তো বহুত ভাল লাগছি যিখিনি চাইছোঁ তোমাৰ অসমৰে কুকুৰ একে আহিছে অসমৰ কুকুৰ আৰু গেছে এইফালে খেলা চেলা চলি আছে চব মজা একদম আৰু ভূটানৰ ৰাজধানী হ'ল থিম্পু আৰু থিম্পুক লাগি ইয়াৰ পৰা প্ৰায় 600 কিলোমিটাৰ ডিষ্টেঞ্চ আৰু তাকে যাব লাগে মানে ভিজা লাগিব দিয়কচোন আৰু এইটো এটা মন্দিৰ বুদ্ধ মন্দিৰ বহুত ভাল লাগিলে জেগাগিলা মজা জেগা দিয়ক আৰু ভূটানত স্পেচিয়েলি বুদ্ধ মন্দিৰৰ কাৰণে বিখ্যাত মানুহবিলাক বুদ্ধিষ্ট হয়তো আৰু এইফালে চাওক
ৰজা মহাৰজা ধুনীয়া প্লেচ বহুত ধুনীয়া আৰু বহুত ধুনীয়া খুব place। চাফ চিকুণ মানে খুব ভাল লাগে আৰু মানে ইণ্ডিয়াত চাগে বহুত চাফ চিকুণ বহুত চাফ চিকুণ বহুত চাফ চিকুণ চাফ চিকুণ এই ফুল দিয়া লগত চাকচোন কি মজাকে সজাই ৰাখিছে 君の中にある赤と青き線それらが結ば যে চাওক বিয়াৰৰ বটল কি সুন্দৰকৈ ব্যৱহাৰ কৰিছে আমাৰ য'তে ত'তে ফেল থৈ আৰু কিন্তু ইয়াতে সৎ ব্যৱহাৰ কৰিছে মানে আৰু এই দাদাটোৰ লগত এটা গ্ৰুপ ফটো উঠো ৰেচপন্স কিন্তু বঢ়িয়া ৰেচপন্স দিয়ক থেংক ইউ থেংক ইউ আৰু মানুহবিলাক মানে বহুত ভাল গাইছে ইমান ধুনীয়া এটা ৰেচপন্স দিছে কৈছোঁ না মানে ভাল লাগছে এটা ভাল লাগছে মানে ৰেচপন্স ধুনীয়া কিন্তু আৰু তেতিয়া যে কিবা খালোঁ এই চাওক কিজনে পইচা লৈ লৈছোঁ 20 টকীয়া দুখন আছে আৰু 10 টকীয়া এখন আছে এইখিনি পইচা মই গাইজ খৰচ নকৰোঁ কিয় জানিছি না এই পইচা পাব নাই ৰ'দে ধুলয় বতাহে চুলি চুলি কেনা হৈ গৈছে মুখ চুখ কেনা হৈ গৈছে গাইজ ইছৰাম কি ক'ব আৰু পেটৰ ভোক মৰো উঠছি যাওঁ আৰু এতিয়া আস্তে আস্তে তো কি দেখাব পাৰছোঁ কি দেখাব নোৱাৰছোঁ নাজানো আৰু গাইজ এয়া চামকা গামোচা অসমৰ গামোচা আৰু ইয়াতে মানে গাড়ী চাড়ী হৰেণ সেনকি বাজাব নোৱাৰে তো এতিয়া বাই বাই ভূটান এতিয়া যাওঁ আৰু ভূটানৰ পৰা ডাইৰেক্ট পাই গ'লো ইণ্ডিয়া নিজৰ জেগা গাইজ ইয়াতে কোনেও একো ক'ব নোৱাৰে গাইজ আৰু চাওক কি সুন্দৰ পৰিৱেশত আমি আছোঁ এটা সুন্দৰ জেগা গাইজ চাহ বাগানৰ মাজত তো গাইজ ভূটানত যাই বেয়া লগা নাই কিন্তু সিমান আকৌ চাব লগা একো নাই সিমান ভালো লগা নাই আকৌ কিন্তু হ'লেও মানে বেলেগ এখন দেশ ভাল লাগছি দিয়ক যাই আপোনালোকো যাব সেইটোৱে না কি গাইজ তো এতিয়া ৰাতিয়ে হ'ল ফুৰতে ভাত চাত খাই ল'লোঁ বঢ়িয়াকৈ আৰু এতিয়া ঘৰকলৈকে যাওঁ আন্ধাৰ হ'লে গাইজ তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কথাখিনি কৰি দিব আৰু সঁচাকৈ বহুত ভাল লাগিল গাইজ আজি আৰু নেক্সট ভিডিঅ'ত ধমাকাদাৰ ভিডিঅ' আহি আছে দক তেতিয়াহ'লে বাই বাই জয় আই অসম আৰু ভিডিঅ'টো বনাওঁতে কিবা ভুল চুল হ'ব পাৰে ক্ষমা কৰি দিব গাইজ বুকুৰে মাজত বিলাই দিয়া মৰম বাৰে বাৰে তোমাৰ নীলা